ৰিচ ডেড পুৰ ডেড এনেকুৱা এখন ফাইনেন্সিয়েল কিতাপ যি কিতাপ একেৰাহে বহু বছৰৰ পৰা ৱৰ্ল্ডৰ বেষ্ট সেলিং পাৰ্সোনাল ফাইনেন্সৰ বুক হিচাপ মতে খ্যাতি লাভ কৰি আছে টকা ইনকাম কৰাটো ডাঙৰ কথা নহয় কিন্তু টকা সেভিং কৰি টকাৰ পৰা টকা বনোৱা হেতুহে ডাঙৰ কথা সো কিয় আপুনি এইটো কিতাপ পঢ়িব লাগে তাৰ 5টা কাৰণ এই ভিডিঅটোত জনাম কিন্তু তাৰ আগতে ইনভেষ্টমেন্ট আৰু ফাইনেন্সৰ ভিডিঅ'ৰ বাবে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো লাইক কৰি ল'ব ৰিচ ডেড পুৰ ডেড এনেকুৱা এখন কিতাপ যি কিতাপ একেবাৰে বেসিক লেভেলত আপোনাক বুজাই দিব যে পাৰ্সোনাল ফাইনেন্স কি কিদৰে আপুনি টকাক বুজি পাব কিদৰে ইয়াৰ মেনেজমেন্ট কৰিব পাৰিব নানান ধৰণৰ কিছুমান সৰু সৰু কথা সহজ ভাষাত এই কিতাপখনে আপোনাক বুজাই দিব 5টা কাৰণ আমি জানিবলৈ চেষ্টা কৰিম যে কিয় আপুনি এই কিতাপখন পঢ়িব লাগে নম্বৰ 1 ৰিচ ডেড পুৰ ডেড কিতাপখনে আপোনাক কেতিয়াও এইটো নিশিকায় যে আপুনি টকাৰ কাৰণে কাম কৰক এই কিতাপখনে আপোনাক শিকাব যে টকাই আপোনাৰ বাবে কিদৰে কাম কৰিব সো আপুনি যেতিয়া টকাৰ কাৰণে কাম কৰিব তেতিয়া টকাৰ কাৰণে আপুনি বিজি হৈ থাকিব কোনো ধৰণৰ আপোনাৰ ডাঙৰ প্ল্যানিং মাইন্ডত তেতিয়া নাহিব কোনো ধৰণৰ ডাঙৰ প্ল্যানিং আপুনি ইমাজিন কৰিব নোৱাৰিব কিন্তু যেতিয়া টকাই আপোনাৰ কাৰণে কাম কৰিব তেতিয়া আপোনাৰ মাইন্ড ফ্ৰেশ থাকিব তেতিয়া আপুনি নানান ধৰণৰ ডাঙৰ প্ল্যানিং আপুনি ইমাজিন কৰিব পাৰিব আৰু ডাঙৰ কিবা এটা কৰিব পাৰিব সো এই কিতাপখনে আপোনাক শিকাব যে ৰিচ যিবিলাক মানুহ আছে সেই মানুহবিলাক টকাৰ কাৰণে কাম নকৰে টকাই সেই মানুহবোৰৰ কাৰণে কাম কৰে যাৰ কাৰণে আজি সেই সকল মানুহ ইমান ৰিচ নম্বৰ 2 আপুনি কিদৰে মানি গ্ৰো কৰিব এই কিতাপখনে আপোনাক শিকাব যে আপুনি টকাটো ইনকাম কৰিব পাৰে টকা প্ৰত্যেকজন মানুহে ইনকাম কৰে কিন্তু সেভিং কিমানজনে কৰিব পাৰে আৰু এই সেভিংৰ পৰা আপোনালোকে কিদৰে গ্ৰো কৰিব সেই টকাখিনি আকৌ গ্ৰো কৰিব এই কিতাপখনে আপোনাক সহজ ভাষাত আপোনাক শিকাই দিব সো টকা কিদৰে ইনকাম কৰিব লাগে এই কিতাপখনে আপোনাক হয়তো নিশিকায় কিন্তু টকা ইনকাম কৰাৰ পিছত সেই টকাখিনি আপুনি কিদৰে মেনেজমেন্ট কৰিব আৰু এই টকাখিনিৰ পৰা কিদৰে আপুনি আকৌ ইনকাম কৰিব তাৰ বিষয়ে আপোনাক শিকাই দিব নম্বৰ 3 এই কিতাপখনে আপোনাক সাইড ইনকাম কিদৰে কৰিব লাগে এই বিষয়ে আপোনাক শিকাই দিব আমাৰ বহুতৰে এনেকুৱা থিংকিং থাকে যে কিবা এটা জব কৰি আছো বা কিবা এটা কাম কৰি আছো ইয়াতে মই শান্তি ইয়াৰ বাহিৰে মোক একো নালাগে ইয়াৰ বাহিৰে মই একো কাম কৰিব নিবিচাৰো কিন্তু এইখন কিতাপে আপোনাক শিকাই দিব যে আপুনি কিদৰে মাল্টিপল কাম কৰিব পাৰে এটা আপোনাৰ মেইন কাম থাকিব ইয়াৰ উপৰিও সাইড বাই সাইড আপুনি কিদৰে আৰু আৰ্নিং কৰিব পাৰিব এই মেন্টালিটি আপোনাৰ এই কিতাপখনৰ পৰা ডেভেলপ হ'ব নম্বৰ 4 ৰিচ ডেড পুৰ ডেড কিতাপখনে আপোনাক ইজিলি শিকাই দিব যে ট্যাক্স কিদৰে কাম কৰে ট্যাক্সৰ কথা কলে হয়তো আমাৰ মূৰ ঘূৰি যায় ট্যাক্স বুজোতে আমাৰ বহুত ধৰণৰ প্ৰবলেম আহি যায় যাৰ কাৰণে আপুনি ট্যাক্সত বহুতখিনি টকা আমি লুজ কৰিব লগা হয় একে দুজন ব্যক্তি বছৰত 10 লাখ টকা ইনকাম কৰে এজনে সেই 10 লাখ টকাৰ পৰা 2 লাখ টকা ট্যাক্স দিয়ে আৰু এজনে জিৰো ট্যাক্স দিয়ে এই ট্যাক্স আপুনি নিজৰ বুদ্ধিৰ জৰিয়তে আপুনি কম কৰিব পাৰিব অথবা জিৰো কৰিব পাৰিব সো এই কিতাপখনে এনেকুৱা কিছুমান আপোনাক লাৰ্নিং দিব যাৰ জৰিয়তে আপুনি বহুতখিনি ট্যাক্সৰ পৰা সেভিং কৰিব পাৰিব আৰু বছৰত যেতিয়া আপুনি 1-2 লাখ টকা আপুনি ট্যাক্সৰ পৰা সেভিং কৰিব ইন লং টাৰ্মত আপুনি ইয়াৰ পৰা বহুতখিনি সেভিং কৰিব পাৰিব নম্বৰ 5 এই কিতাপখনে আপোনাক শিকাব যে ৰিচ মেন্টালিটিৰ যিবিলাক মানুহ আছে এই মানুহখিনি টকা ইনভেস্ট কৰে এই মানুহখিনি কেতিয়াও টকা সেভিং একাউন্টত নাৰাখে নানান ধৰণৰ ইনভেষ্টমেন্টৰ জৰিয়তে এই ৰিচ মেন্টালিটিৰ মানুহবোৰ টকাখিনি 2 গুণ 3 গুণ 4 গুণ কৰি পেলায় সো এই কিতাপখন আপুনি যেতিয়া পঢ়িব তেতিয়া আপুনি নানান ধৰণৰ ইনভেষ্টমেন্টৰ বিষয়ে বুজি পাব নানান ধৰণৰ ইনভেষ্টমেন্টৰ ৰাস্তা আপুনি পাই যাব
যিবিলাক ৰিচ মেণ্টেলিটিৰ মানুহ আছে সেইবিলাকত এটা কমন বস্তু আপোনালোকে পাব দে আৰ কিপ লাৰ্নিং সো ইহঁতে লাৰ্নিঙৰ পৰা কেতিয়াও দূৰত নাথাকে নতুন নতুন বস্তু বুজাৰ চেষ্টা কৰে নতুন নতুন টেকনলজি বুজাৰ চেষ্টা কৰে নতুন নতুন ইনভেষ্টমেন্টৰ প্লান বুজিবলৈ চেষ্টা কৰে সো আপুনিও যদি নিজৰ লাইফত ফাইনেন্সিয়াল ফ্ৰীডম পাব বিচাৰিছে আৰ্লি ৰিটায়াৰমেন্ট পাব বিচাৰিছে তেনেহলে আপুনি ষ্টাডি কৰিব লাগিব তেনেহলে আপুনি কনষ্টেন্টলি লাৰ্নিং কৰিব লাগিব এনেকুৱা ধৰণৰ ফাইনেন্সিয়াল কিতাপ যেতিয়া আপুনি পঢ়িব তেতিয়া আপোনাৰ ব্ৰেইন বহুতখিনি ডেভেলপড হ'ব আৰু ফাইনেন্সিয়ালি আপোনাৰ মাইন্ড বহুতখিনি ষ্ট্ৰং হ'ব আৰু ইয়াৰ পৰা আপুনি ভালেখিনি বেনিফিট পাব আৰু আৰ্লি এজত আপুনি ৰিটায়াৰমেন্ট পাব পাৰে সো নো মেটাৰ আপোনাৰ এজ কিমান যিকোনো সময়ত আপুনি এটলিষ্ট সপ্তাহ বা মাহত এটা দুটা কিতাপ পঢ়াৰ চেষ্টা কৰিব থ্যাংক ইউ